যেন মানুহ নহয় এজন ঠিক মানে অসুৰৰ ৰূপে দানৱৰ ৰূপে ঠাই দিলেগৈ গৈ এয়া হাতখন চব কি বিকৃত কৰিলে দহি চামোচা দহি চিংৰা হয় কি দিয়ে আপোনাক ইমান ভাল লাগে ইয়াত যিমান মছলা আছে আমি চব বস্তু নাপাওঁ ৰাস্তা নাপাওঁ মছলা কাৰণে ইয়াত টেষ্টটো বেলেগ হয় হয় ইয়াত আমাৰ ইয়াত টেষ্টটো বেলেগ অলপমান মানে আপোনালোকৰ হোটেলৰ কথা প্ৰায় চৰ্চা হয় তাৰমানে নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ বন্ধুসকল নাজিৰালৈ আহি আছিলোঁ আৰু নাজিৰালৈ আহোঁতেই নাজিৰা যিটো চহৰ সেইফালে সোমাই আহোঁতেই চকুত পৰিলে মোৰ আমাৰ অসম স্ৰষ্টা আৰু আহোমৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিটোলৈ চকু পৰিলে মানে কিয় আপোনালোকে ভালকৈ চাওক প্ৰতিমূৰ্তিটো চাই মোৰ দেখি মনটো বিষাদেৰে ভৰি পৰিল চাওলুং চুকাফাৰ স্বৰ্গদেউৰ এনেকুৱা মূৰ্তি হ'ব পাৰে নি এনেকুৱা প্ৰতিচ্ছবি হ'ব পাৰে নি বাৰু কমচে কম 100 ফুটমান ওখ বনাইছে প্ৰায় লাখ লাখ কোটি টকা খৰচ কৰিছিলে খৰচ কৰি ইয়াহে পৰিণতি পালেগৈ আৰু সাধাৰণতে আমি চাওলুং চুকাফাৰ স্বৰ্গদেউ যি আমি ছবি দেখি আহিছিলোঁ যি স্থিৰচিত্ৰ এখন সুন্দৰ স্থিৰচিত্ৰ এজন সুন্দৰ পুৰুষৰ চিত্ৰ দেখি আছিলোঁ তাৰ সম্পূৰ্ণ ওলোটা বনালে যেন মানুহ নহয় এজন ঠিক মানে অসুৰৰ ৰূপে দানৱৰ ৰূপে ঠাই দিলেগৈ গৈ এয়া হাতখন চব কি বিকৃত কৰিলে আৰু মুখখন চাওকচোন সেইখনো বিকৃত কৰিলে ভাস্কৰ্য শিল্পীক মই সন্মান কৰোঁ যথেষ্ট কিন্তু তেওঁ যিটো কৰিলে তেওঁ সম্পূৰ্ণ চক তেওঁ এজন মংগোলীয় আছিলে আহোম আছিলে আৰু মংগোলীয় চেহেৰাটো কোনো পধ্যেই এনেকুৱা নাছিলে নিমিলে বাৰু যি কি নহওক এই প্ৰতিমূৰ্তিটো পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছোঁ এই ভিডিঅ'টোৰ যোগেদিয়ে ৰ'ব এই বন্ধুসকল আপোনালোকক মই ভালকৈ বিতংকৈ বুজাওঁ সম্পূৰ্ণ কাহিনীটো কেতিয়া উন্মোচন কৰা হৈছিলে ঠিক আছে শিৱসাগৰ জিলাৰ নাজিৰা নগৰৰ প্ৰৱেশ পথৰ সন্মুখত দিখৌ নৈৰ কাষতে উন্মোচিত 75 ফুট প্ৰায় 75 ফুট উচ্চতাৰ হ'ব এই চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিটো অসম তথা পূৰ্বাঞ্চলৰ সৰ্বোচ্চ উচ্চতাৰ প্ৰতিমূৰ্তি হয় বৰ অসমৰ স্ৰষ্টা তথা অসমীয়া জাতিৰ পিতৃস্বৰূপ চাওলুং চুকাফাৰ মহান আদৰ্শ কৰ্মৰাজিৰ প্ৰসাৰ কৰা উদ্দেশ্যে 214 চনত এটা আগশাৰী ছাত্ৰ সংগঠনৰ নেতৃত্বত নাজিৰাত প্ৰতিমূৰ্তি স্থাপনৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল সুদীৰ্ঘ 7 বছৰ অন্তত 2021 চনত 27 ফেব্ৰুৱাৰীত 1.25 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰতিমূৰ্তিটো উন্মোচনৰ জৰিয়তে ঐতিহাসিক নাজিৰা নগৰ তথা শিৱসাগৰ জিলাৰ পৰ্যটন ক্ষেত্ৰত এক নতুন মাত্ৰা সংযোজিত হ'ল উন্মোচনী সভাত অংশগ্ৰহণ কৰিছিল বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী আৰু সেই সময়ৰ স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইখিনিলৈকে ঠিকেই আছে সকলো ঠিকে আছিল কিন্তু মোৰ দৰে বহুত সচেতন জনসাধাৰণৰ বা পাব্লিকৰ এটা ক্ষোভ থাকি গ'ল সেইটো হ'ল চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিটো বনোৱা ভাস্কৰ্য শিল্পীজনৰ ওপৰত আৰু সেই নেতাসকলৰ ওপৰত যিসকলে এই প্ৰতিমূৰ্তিটো স্থাপন কৰাত আগভাগ লৈছিলে দৰাচলতে বৰ অসমৰ ভেটি গঢ়োতা যিজন চাওলুং চুকাফাৰ এই ভূখণ্ডত অনৈক্য বিভেদৰ ভাৱ আঁতৰাই অসমীয়া নামেৰে এক বৃহৎ জাতি একত্ৰিত কৰিছিল যিজন চাওলুং চুকাফাৰ আমি এখন সুন্দৰ প্ৰতিচ্ছবি দেখি আহিছিলোঁ এক সুন্দৰ মুখাৱয়ব সুন্দৰ লনি দেহ বহু বুৰঞ্জী কিতাপ পত্ৰত বিভিন্ন মিউজিয়াম তথা আৰু বিভিন্ন প্ৰতিমূৰ্তিসমূহত কিন্তু এই প্ৰতিমূৰ্তিটো বনোৱাত প্ৰায় 90% বৰ্তমান যি প্ৰতিমূৰ্তিৰ কথা কোৱা হৈছে এই প্ৰতিমূৰ্তি বনোৱাত প্ৰায় 90% ইয়াত কুটি থাকি গ'ল মই স্ক্ৰীণত দেখুওৱা প্ৰতিমূৰ্তিসমূহৰ লগত অকণো সাদৃশ্য নাই চাওক এইটো প্ৰতিমূৰ্তি হৈছে যোৰহাটৰ এতিয়া মই স্ক্ৰীণত দেখাই আছোঁ এইটো প্ৰতিমূৰ্তি হৈছে যোৰহাটৰ চুকাফাৰ সমন্বয় ক্ষেত্ৰৰ আৰু এইটো প্ৰতিমূৰ্তি হৈছে ডিব্ৰুগড়ৰ চুকাফা তিনিআলি আৰু এই ছবি হৈছে বিভিন্ন বুৰঞ্জী কিতাপ পত্ৰত দেখি অহা আমি সৰুৰে পৰা আৰু যি চব কি এক সুন্দৰ মুখা অৱয়ৱৰে চাওলুং চুকাফাৰ এই ছবি কিন্তু বৰ্তমান নাজিয়ে এই প্ৰতিমূৰ্তিটো যি বিকৃত ৰূপত স্থাপন কৰিছে এই ভাস্কৰ্য শিল্পীজনে তথা আগভাগ লোৱা একাংশ নেতাই চাওলুং চুকাফাক অপমান কৰা যেনহে লাগে কিন্তু এইটো বিতৰ্ক নতুন নহয় এইটো যি বিতৰ্ক এইটো যোৱা বছৰ উন্মোচনী বছৰ অৰ্থাৎ 2021 চনৰ পৰা হৈ আহিছে বহু সমাজ সচেতন লোকে এই কাৰ্যক অৰ্থাৎ চুকাফাৰ প্ৰতিমূৰ্তি বিকৃত কৰাক লৈ সামাজিক মাধ্যমত জোৰদাৰ সমালোচনা কৰি আহিছে আৰু প্ৰতিমূৰ্তিটো পুনৰ নতুনকৈ বনোৱাৰ আহ্বান জনাইছে প্ৰথমতে সেই নেতাসকলে প্ৰতিমূৰ্তি বিকৃত হৈছিল বুলি মানি লোৱা নাছিল কিন্তু জনসাধাৰণৰ বাৰম্বাৰ আৰু ঘোৰদাৰ সমালোচনাৰ ফলস্বৰূপে শেষত প্ৰতিমূৰ্তিটো পুনৰ নিৰ্মাণ কৰা হ'ব
হ'ব বুলি আশ্বাস দিছিল যদিও আজি কোপতি 1.5 বছৰে সেয়া সম্ভৱ হৈ নুঠিল। কিন্তু মই ভাবোঁ এনে বিকৃত ৰূপত অসম স্ৰষ্টা চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি ভাগ বিকৃত ৰূপত থাকিলে এক ভুল বাৰ্তা দিয়া হ'ব নৱপ্ৰজন্মক। গতিকে মোৰ দৰে জনসাধাৰণে বিচাৰিব যে এই ভুলৰ শুধৰণি হওক আৰু প্ৰতিমূৰ্তিটো শুদ্ধ ৰূপত পুনৰ নিৰ্মাণ কৰক। গতিকে বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে এটা মেছেজ সেই নেতাসকল হাতলৈ যায় আৰু অতি সোনকালে যাতে তেওঁলোকে এটা ব্যৱস্থা লয় যাতে সেই প্ৰতিমূৰ্তিটো শুধৰণি কৰাত, আৰু আপোনালোকেও প্ৰমাণ কৰি দেখাওক যাতে আমি সকলো জনসাধাৰণ কিমান সচেতন, আৰু দেখুৱাওক যাতে কিমান সচেতন আৰু দায়িত্বশীল সমাজৰ প্ৰতি, দেশৰ প্ৰতি। আহক আমি এক নতুন দিগন্তৰ সূচনা কৰোঁ, নৱপ্ৰজন্মক পোহৰৰ বাট দেখুৱাওঁ। অকল নাজিৰা টাউনৰ একেবাৰে মাজমজিয়াত নাজিৰালৈ আহিলেই আমি এইখনত সোমাই যাওঁ, এই হোটেলখনত ভৱানী চুইটছ বুলি কয়। আৰু তাত দহি ফুচকা আৰু দহি চামোচা, দহি মানে চিংৰা হওক বা কচুৰি হওক, তালত দহি অকণমান দি দিয়ে, বৰ মজা লাগে মানে। আমাৰ শিৱসাগৰ নগৰতো পোৱা নাযায়, আৰু নাজিৰালৈ আহিলে ইয়াত প্ৰায় খাই যাওঁ, এনেকুৱা ভাল লাগে মানে খাই। বৰকচোন ভিতৰত যাওঁ এতিয়া। এইফালে দহি চিংৰা দুটা আৰু চাহ বনাবলৈ দিছোঁ দুটা, গাখীৰ চাহ দুটা, মজাছে খাই লওঁ। লাল চাহ, এইটো দহি কচুৰি, দহি চামোচা, দহি চিংৰা হয়। এই আপোনালোকে এনেকৈ কি ল'ম, আপোনাৰ অ'নাৰ হয় ভৱানী চুইটছ। আমি নাজিৰালৈ আহিলে প্ৰায় খাওঁ ইয়াতে, মানে কি পাহৰিব নোৱাৰা এটা সোৱাদ, মজা লাগে। ক'ত আমাৰ শিৱসাগৰ ক'তো পোৱা নাযায়, আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টতে ক'তো পোৱা নাযায়, আনকি বাহিৰলৈও মই যাওঁ তাতো পোৱা নাযায়। কি দিয়ে আপোনালোকে ইমান সোৱাদ লাগে। ইয়াত যিমান মছলা আছে আমি চুকাফা ৰাজস্থানৰ পৰা মছলা ইয়াত টেষ্টটো বেলেগ। হয়। আমাৰ ইয়াত টেষ্টটো বেলেগ, ৰাজস্থানৰ অলপমান মানে আপোনালোকৰ হোটেলৰ কথা প্ৰায় চৰ্চা হয়, তাৰমানে ইয়াত খাবলৈ ভাল লাগে যে। মই খাম বাৰু। আমাৰ খাই ইমান ভাল পাইছে মানে 3 প্লেট ল'লে এতিয়ালৈকে চাহ, আৰু ইমানে পটাপট খাইছে। 3 প্লেট খাই দিছে, মোৰ পৰাও কাঢ়ি ল'লে। মোৰ প্ৰথম প্লেট খাই শেষ হোৱা। তুমি কি খালা জান? মই হলে মিঠাই চব কেইটা খালা? আঙুলি দি দেখাই দিয়া, কেইটা খালা? 3টা খালা। এটা পৰি গ'ল আৰু 3টা খালো। দাঁততে মাৰি গ'ল আৰু খাই কেনেকুৱা লাগিলে? ভাল লাগিলে আৰু মাথাটো অকণমান আৰাম কৰিবলৈ লাগে। ইয়াত খাবলৈ বহুত মানুহ আহিছে, লাইন পাতি আছে দেখিছেনে? ইমান মানুহে খাবলৈ।